হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফাইনেলি আজি মানে মধ্যমপুৰত আমি ৰাস চাবলৈ আহিছোঁ। আপোনালোকক দেখাই আছোঁ কি দেখাব পাৰোঁ আৰু। হেল্ল' গাইজ, ফাইনেলি এফালে দেখিব পাইছে পোনপটীয়াকৈ সোমোৱা ৰাস্তাটোতে ইমান ভিৰ, একদম সোমাবলৈ দিগদাৰ হৈ গৈছে আৰু। ত' গাইজ, আপোনালোকে কোন কোন জেগাত গৈছে আপোনালোকে কমেণ্ট কৰিবচোন ৰাস চাবলৈ। মই আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্ট মধ্যমপুৰ। এয়া বহুত বছৰৰ পৰা হৈ আছে ইয়াত, আমি সৰুৰ পৰা একদম চাই আহি আছোঁ আৰু। আপোনালোকে কোন কোন জেগাৰ পৰা চাইছে কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো মানে সেইটো কাৰণে ভাল লাগিব আৰু ভিডিঅ'টো চাই থাকিব কি দেখাব পাওঁ আৰু কি মানে বহুত আছে চাবলৈ। ভিডিঅ'টো বেছি লঙেই হৈ যাব, হ'লেও দেখাই আছোঁ, আপোনালোকে চাই থাকিব আৰু। গাইজ, ফাইনেলি এফালে দেখিব পাইছে মূৰ্তিসমূহ আছে। এইফালে আপোনালোকক মূৰ্তিবিলাক অকণমান দেখাবলৈ গৈ আছোঁ। এইফালে দেখিব পাইছে এনেধৰণে একদম ধুনীয়াকৈ মূৰ্তিসমূহ মানে ৰাখি থৈছে। এইফালে দেখিব পাইছে আৰু এনেকৈ বিভিন্ন ধৰণৰ মূৰ্তি আছে আপোনালোকে দেখিব পাইছে। আমাৰ সাক্ষাৎ ভগৱান কৃষ্ণ, যিহেতু ৰাসলীলা কৃষ্ণৰ কাৰণে হয়। আৰু এইফালে দেখিব পাইছে এনেকৈ মানে হাজাৰ হাজাৰ মূৰ্তি আছে। আপোনালোকে আহিছেনে চাবলৈ? মানে ওচৰ চুবুৰীয়া মানে সকলো কমেণ্ট কৰিব আৰু। এইফালে দেখিব পাইছে একদম মানে চব এটা এটা দেখাই গৈছে আৰু ৰাসলীলা মানে কিখন কৰিছিলে এই মূৰ্তিসমূহতে দেখা মানে গম পাইছে আৰু। এইফালে দেখিব পাইছে এইটো চুৰ কৰি খাইছিলে নেকি গাখীৰ সেইটো টাইমত। আৰু এইফালে দেখিব পাইছে মানে চব ধুনীয়াকৈ সজাই থৈছে ইয়াৰ ৰাধা কৃষ্ণ। ৰাধানাৰ কাষত কি চাম ৰাসত বুলি ক'বলৈহে হয়, মই আহি গৈছোঁ খালি লগৰ হোৱাৰ লগত। এইফালে দেখিব পাইছে এনেধৰণে মানে বিভিন্ন ধৰণৰ মূৰ্তি আছে, আপোনালোকক দেখাই আছোঁ আৰু দেখাবলৈ গৈ আছোঁ কি দেখা পাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এনেধৰণে মানে হাজাৰ হাজাৰ মূৰ্তি আছে। আৰু গাইজ, এইফালে দেখিব পাইছে একদম থলুৱা সামগ্ৰী ঘৰৰ মানে এইবিলাক দেখিব পাইছে, ডলা, চালনী আৰু ইত্যাদি মানে বস্তু, যঁতৰ, আপোনাৰ চেৰেকী। এইফালে মানে আজিকালি মানুহে ইউজ নকৰে যেন, যিহেতু আজিকালি সজাবলৈ কাৰণেহে এইবিলাক কৰিছে। দেখিব পাইছে এইফালে ইউজ কৰা মানুহে নাই আজিকালি এইবিলাক, যেনেকৈ আপোনাৰ গৰু হাল, আপোনাৰ এইপিনে চেৰেকী।